চ' গাইজ আমাৰ ফাইনেলি আহি গ'ল আমাৰ সেই দিনবোৰ য'ত আমি ইমান কষ্টেৰে এটা প্ৰকাণ্ড মেজি বনাইছিলোঁ আৰু আজি আমি উলহ উলহেৰে আজি আমি এটা খানা খাম য'ত আমাৰ যি দান বৰঙণিৰ যি কাৰ্যসূচী ঘৰে ঘৰে সেই কাৰ্যসূচীসমূহ সকলোৱে আনিব আৰু আমিও নিম। আমাৰ এইটো মুনু আৰু আমাৰ এইটো বাবু। আমি আমাৰ যি দান বৰঙণি আমি তাক দুটা হাঁহ চাউল আলু এনেকৈ আৰু বহুত কিবা কিবি লৈ গ'লোঁ আমি আৰু এনেকৈ লৈ গৈ আমি তাত দেখিলোঁ 5টা প্ৰকাণ্ড ছাগলী আৰু 3টা আহি পোৱা নাই, আহি পাব। টোটেল আমাৰ 8টা হ'ব আৰু এনেকৈ আমাৰ যি ছাগলী হাঁহ আমাৰ হাঁহ টোটেল 18টা। আমাৰ টোটেল হাঁহ 18টা আৰু 18টাৰ লাহে লাহেকৈ আহি আছে। এনেকৈ আহি ইয়াত টোটেল 4টা হ'ল আৰু মোৰতো এতিয়া 5টা 6টা হ'ল। গতিকে আৰু 12টা হাঁহ আহিবলৈ বাকী আছে আৰু এনেকৈ আমাৰ যি কাৰ্যসূচী অৰ্থাৎ প্ৰতিজন ব্যক্তিৰে যি কৰ্ম সেই কৰ্মসমূহ মই দেখুৱাই যাম আৰু আপোনালোকে চাই থাকক। আমাৰ যি কৰ্মৰ পোনপ্ৰথমবাৰ এইজন ল'ৰাক দেখিলোঁ হাঁহ। এই হাঁহ মাৰি চাফা কৰি তেওঁ কাটিব লাগিব, কাটিব বেলেগেই কিন্তু তেওঁ নহয়। আৰু এনেকৈ আমাৰ হাঁহবোৰ পোনপ্ৰথমতে আমি চাফা কৰি ল'লোঁ আৰু এনেকৈ চাফা কৰি আমি এঠাইত থ'ম আৰু এনেকৈ এঠাইত থোৱাৰ পিছত যাৰ দায়িত্ব যিটো সিহঁতে সেইটো সম্পূৰ্ণভাৱে পালন কৰিব আৰু আপোনালোকে চাই থাকক। আৰু ভাল লাগিলে কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট এটা কৰিব আৰু আপোনালোকে কি খালে বাৰু উৰুকাত আমাক নিশ্চয় কমেণ্টত জনাব আৰু যদি ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি নিশ্চয় নাপাহৰিব। গতিকে ব'লক আমি ভিডিঅ'টো বেছি দেৰি নকৰোঁ, আপোনালোকে চাই থাকক আৰু মই কৈ যাম। এইটো আমাৰ ছাগলী, এইটো ছাগলী এটা নহয় দুটা নহয় 3টা নহয়, আমাৰ 8টা ছাগলী। 8টাৰ আমাৰ গোটেইকেইটা আহি পাইছে। গতিকে আমাৰ এই 8টা ছাগলী এটা এটাকৈ মাৰিলে। গতিকে আপোনালোকে চাই থাকক, ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু এজাক আমি ঠাণ্ডা অৰ্থাৎ যি ঠাণ্ডা তাক দূৰ কৰিবৰ বাবে আমি জুই একুৰা ধৰি ল'লোঁ আৰু এনেকৈ হাঁহবোৰো আমি ইমান হাঁহ অসম্ভৱ নহয়, লাহে লাহে কৰিব লাগিব। গতিকে আমাৰ ৰাতি হ'ব বাৰু 1 বাজি যাব, কিন্তু আমি 1 বাজিলেতো কৰিবই লাগিব। আমাৰ যি কৰ্তব্য যি কৰ্ম সেই কৰ্মসমূহ আমি সুন্দৰভাৱে পালন কৰি যাম। যিদৰে আমি মেজি বনাওঁতে কৰিছিলোঁ পালন, ঠিক তেনেদৰে আমি এইটো পালন কৰি যাম। গতিকে আপোনালোকে চাই থাকক, আপোনালোকে কি খাব, আপোনালোকৰ গাঁৱত আপোনালোকে কেনেকৈ খায় প্লিজ ক'ব। গতিকে নাপাহৰিব। এনেকৈ আমি পথাৰবোৰ এনেকৈ চাফা কৰিলোঁ, কিন্তু মই নাখাওঁ, পঠাও নাখাওঁ, হাঁহো নাখাওঁ। মই আহিছোঁ, মই অকল ব্ৰইলাৰ খাওঁ। আৰু আপোনালোকে মোৰ দৰে কোনে ব্ৰইলাৰ খোৱা আছে কমেণ্ট ছেকশ্যনত ক'ব। অকল ব্ৰইলাৰ, মই বাকীবোৰ ভাল নাপাওঁ। গতিকে আপোনালোকে বাৰু কি ভাল পায় সেইটো নিশ্চয় ক'ব। চ' আমাৰ গাঁৱৰ যিসকল আইতা বা বাইদেউ বা খুৰী আছে তেওঁলোকে যি দালি আলু চাউল যিবোৰ চাফ চিকুণ কৰিবলৈ সেইবোৰ কৰি গৈ আছে। এই চাউল ইয়াত আছে 2টা বুট, কাবলি বুট, অৰ্থাৎ আমাৰ ইয়াতো আছে নিৰামিষ খোৱা তেওঁসকলৰ বাবে পনীৰ আনিছে। এনেকৈ আমি বুটবোৰ জিকাই থ'লে পোনপ্ৰথমতে চাউল আৰু নেক্সটটো চাউল হ'ব, তাৰ নেক্সটটো হ'ব দালি। গতিকে আমাৰ যি চাউল আৰু দালিৰ প্ৰথম কাৰ্যসূচী আমি কৰি ল'ম। তাৰপিছত আমাৰ যি নিৰামিষ পাক বুলি কয় যিটো, সেই নিৰামিষ ভাতটো কৰি ল'ম আৰু এনেকৈ তাৰ নিৰামিষ হোৱাৰ পিছত মাংস হ'ব। এনেকৈ মাংসবোৰ কাটি আছে আৰু এঠাইত জমা কৰি আছে। গতিকে আপোনালোকে চাই থাকক, ভাল লাগিলে নিশ্চয় ক'ব কেনেকুৱা লাগিছে মাঘ বিহুৰ আমাৰ। চ' ভিডিঅ'টো দিয়াত অকণমান লেট হ'ব পাৰে, কিন্তু আপোনালোকে চাই বহুত ভাল পাব। আৰু প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱীসকলৰ লগতে আপোনালোকৰ। আৰু ঘৰৰ পৰা কোনোবা যদি ডাঙৰ মোবাইল আছে তেনেকৈ স্ক্ৰীন টাচ আছেইতো আজিকালি প্ৰায়, গতিকে সেইটোতো যাতে ছাবস্ক্ৰাইব কৰি ল'ব। মই ইয়াৰ পিছত আৰু নেক্সট ভিডিঅ' দিম, কেনেকৈ বাৰু আৰু কি কৰিব পাৰোঁ সেইবোৰ মই নিশ্চয় দিম বাৰু, এতিয়া নকওঁ। গতিকে আজি মাঘ বিহু, গতিকে আমি এনেকৈ কৰি গৈ আছোঁ। গতিকে আমাৰ ৰাতিৰ কাৰ্যসূচী কি সুন্দৰ, অহাকালি দিনত যি কাৰ্যসূচী সেইটোও ৰখাম এটা ভিডিঅ'তে ক্লিক কৰি বাৰু। এয়া আমাৰ ৰাতিৰ কাৰ্যসূচী অতি সুন্দৰভাৱে আমাৰ পালন কৰি গৈ আছে। আৰু আমাৰ দাদাহঁতে আমাৰ মাংস কটাৰ যি ব্যস্ততা সেই ব্যস্ততাৰ মাজত নিজেই ব্যস্ততা হৈ আছে। গতিকে অতি সুন্দৰভাৱে
মাংসবোৰ কাটি গৈ আছে এনেকৈ মাংসবোৰ কাটি 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 এঠাইত থৈ আছে আৰু মই ভিডিঅ' কৰি আছোঁ আপোনালোকে চাই থাকক এইটো কিহৰ ওপৰত আপোনালোকে বাৰু জানেনে যদি জানে কমেণ্ট ছেকশ্যনত ক'ব আৰু নাজানিলে মই ক'ম বাৰু এইটো কি কচুৰ পাত আৰু এনেকৈ আমাৰ ৰাতিৰ কাৰ্যসূচী অতি সুন্দৰভাৱে পালন হৈ গ'ল মই ভাত খোৱাটো নকৰিলোঁ বাৰু আৰু আমাৰ দিনৰ যি কাৰ্যসূচী আমাৰ পৰম্পৰা ৰীতি নীতিৰে আমি তাক পালন কৰি অৰ্থাৎ আমি তাক ধৰ্মীয় অনুষ্ঠানৰ কিছুমান কাৰ্যসূচী কৰি আমি তাক বিদায় দিওঁ আমাৰ গাঁৱৰ সকলো মুৰব্বীসকল আহিছে আৰু এই মুৰব্বীসকলে সকলো লগতে আৰু বহুত আহি আমি আমাৰ নাম প্ৰসংগ কৰি আমি তাক অতি সুন্দৰভাৱে প্ৰতি বছৰে আমি যিদৰে পালন কৰি বিদায় দিওঁ ঠিক তেনেদৰে এইবাৰো আমি তেনেদৰে পালন কৰি বিদায় দিম গতিকে আপোনালোকে চাই থাকক বাৰু আপোনালোকৰ মেজিসমূহ বিদায় দিয়াৰ আগমুহূৰ্তত কি কৰে প্লিজ কমেণ্ট ছেকশ্যনত ক'ব আমাৰ যি ধৰ্মীয় অনুষ্ঠান সেই আমি ধৰ্মীয় অনুষ্ঠানে তাক প্ৰতি বছৰে পালন কৰোঁ আৰু তাক অতি সুন্দৰভাৱে আমি বিদায় দিওঁ গতিকে আমি তাত এতিয়া আমি নাম প্ৰসংগ অকণমান কৰিম গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো ভাল লাগিলে প্লিজ শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট কৰিব আৰু কেনেকুৱা লাগিছে বাৰু ভিডিঅ'টো সেইটোও ক'ব যাতে আগন্তুক ভিডিঅ'বোৰ আৰু ইয়াতকৈ ভালদৰে দিব পাৰোঁ গতিকে আপোনালোকে প্লিজ কমেণ্ট ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰি ক'ব আৰু কমেণ্টটো মেইন ইম্পৰ্টেণ্ট সকলোতকৈ আৰু সেনেকৈ চাই থাকক আমাৰ যি দিনৰ কাৰ্যসূচী আমাৰ ৰাতিৰ কাৰ্যসূচী যি অতি সুন্দৰভাৱে পালন হৈ গ'ল কোনো ধৰণৰ হাই হল্লা নোহোৱাকৈ অতি সুন্দৰভাৱে আৰু দিনৰ কাৰ্যসূচীও পাৰ হৈ যাব আমাৰ দিনৰ কাৰ্যসূচীসমূহ অতি সুন্দৰভাৱে নাম প্ৰসংগ অলৰেডি হৈ গৈছে হৈ যোৱাৰ পিছত এতিয়া আমি আমাৰ মাহ প্ৰসাদসমূহ আমি বিতৰণ কৰিম গতিকে আপোনালোকে চাই থাকক মাহ প্ৰসাদসমূহ বিতৰণ কৰাৰ সময়ত সেইটো ক্লিক কৰিব নোৱাৰিম কাৰণ মই নিজেই ব্যস্ততা থাকিম আৰু এনেকৈ আমাৰ দিনৰ কাৰ্যসূচী ৰাতিৰ কাৰ্যসূচী শেষ হৈ গ'ল এতিয়া আমাৰ গধূলি কাৰ্যসূচী আমি মেজি জ্বলাই বিদায় দিয়াৰ গতিকে আপোনালোকে চাই থাকক আমি মেজি জ্বলাবলৈ আমাৰ গাঁৱৰ সকলোৱে আগবাঢ়ি আহি গৈছে গতিকে আমি এঠাইত হৈ ল'লোঁ আৰু আমাৰ যি মেজি জ্বলোৱা কাৰ্যসূচী তাক আমি অতি সুন্দৰভাৱে তাক পালন কৰি বিদায় দিম যিটো আমাৰ অলৰেডি দুটা কাৰ্যসূচী আমাৰ হৈ গ'ল ৰাতিৰ কাৰ্যসূচী আৰু দিনৰ কাৰ্যসূচীসমূহ অতি সুন্দৰভাৱে ভাল হৈ গ'ল গতিকে আমি শেষ মুহূৰ্ততো আমি যাতে মেজিটো অতি সুন্দৰভাৱে জ্বলাই আমি তাক বিদায় দিব পাৰোঁ আমি তাৰে ওচৰত ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰোঁ গতিকে আপোনালোকে চাই থাকক বাৰু আপোনালোকে কেনেকৈ কি বনালে মোৰ এটা কমেণ্টত দিছিল কোনোবা এজনে যে সিহঁতৰ ফালৰ মেজি হেনো খেৰেৰে বনায় ভাল লাগিছে শুনি তেওঁৰ নিচিনাকৈ আৰু কোনোবাই দিব কেনেকৈ কি বনায় বাৰু কমেণ্ট ছেকশ্যনত আৰু বিহুৰ দিনাখন কোনে কি কি খালে প্লিজ কমেণ্ট কৰি ক'ব নাপাহৰিব ভাল লাগে কিবা এটা কমেণ্ট চাই গতিকে আপোনালোকে দিব আৰু ময়ো দিম বাৰু যিমান পাৰোঁ চেষ্টা কৰিম আৰু ভিডিঅ'বোৰ যিমান পাৰোঁ ভাল কৰিব চেষ্টা কৰি গৈ থাকিম মই আপোনালোকক দিবলৈ প্লিজ কিন্তু ছাবস্ক্ৰাইব আপোনালোকৰ ছাপৰ্ট থাকিব লাগিব মোৰ আপোনালোকৰ ছাপৰ্টে এটা কামত আহে ছাপৰ্ট নাথাকিলে ক'ত কেনেকৈ হ'ব এনেকৈ আমাৰ মেজি জ্বলোৱাৰ যে কাৰ্যসূচী অতি সুন্দৰভাৱে তাক আমি পালন কৰিলোঁ আৰু আমি তাক বিদায় দিবৰ আমাৰ অন্তিম সময় আহি পৰিছে গতিকে আপোনালোকে বাৰু কেনেকৈ বিদায় দিলে বাৰু প্লিজ ক'ব গতিকে আমি অহাবাৰ আগন্তুক যাতে আকৌ আমি আমাৰ মাঘ বিহুক আদৰি ল'ব পাৰোঁ অতি সুন্দৰকৈ তাকে আমি কামনা কৰিলোঁ আমাৰ খেতি পথাৰবোৰ নদন বদন হৈ পৰক এইবাৰ আৰু আমি অহাবাৰ যাতে ইয়াতকৈ আৰু ভাল কৰিব পাৰোঁ তাকে আমি আমাৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ আমি এনেকৈ আমাৰ মেজিৰ যি তৃতীয় কাৰ্যসূচী তাক আমি সুন্দৰভাৱে পালন কৰি বিদায় দিলোঁ আৰু এনেকৈ আমাৰ ইমান দিনৰ কষ্টবোৰ আমাৰ এদিনতে শেষ হৈ গ'ল আমাৰ মৰমৰ ভোগালী বিহুটি আৰু মোৰ তৰফৰ সকলো অসমবাসীলৈ লগতে তোমালোকলৈ মোৰ তৰফৰ পৰা হিয়া ভৰা শুভেচ্ছা যাচিলোঁ আৰু সকলো মেট্ৰিক কেণ্ডিডেট সকললৈ মোৰ তৰফৰ পৰা হিয়া ভৰা শুভেচ্ছা যাচিলোঁ যাতে তোমালোকে পৰীক্ষাটো অতি সুন্দৰভাৱে ভাল হয় ৰিজাল্ট সেয়ে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ আৰু তোমালোকে চেষ্টা কৰা যাতে ভাল ৰিজাল্ট এটা আহে আৰু ভাল ভৱিষ্যত এটা গঢ়ি ল'ব পাৰে তাকে লৈ ধন্যবাদ কৈছোঁ।